নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ পুনৰবাৰ অসম প্ৰস্তুতি নামৰ চেনেলটিৰ তৰফৰ পৰা। আজি মই পুনৰবাৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ কম্পিউটাৰ এৱাৰনেছৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নকেইটা আপোনালোকৰ আহিবলগীয়া গুৱাহাটী হাইকোৰ্টৰ LDA আৰু কপিষ্ট এক্সামটোৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব পাৰে। মই আগৰ পাৰ্টটো ইতিমধ্যে আপলোড কৰিছোঁ। আপোনালোকে যদি চোৱা নাই এতিয়ালৈকে তেনেহ'লে প্লিজ তালৈ গৈ কিনে ভিডিঅ'টো চাই যান। আজি আৰম্ভ কৰিছোঁ ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্টটো মই 21 নম্বৰৰ পৰা আৰম্ভ কৰিম, কাৰণ আমি আগৰ পাৰ্টটোত 20 নম্বৰলৈকে আলোচনা কৰিছিলোঁ বা 20টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। গতিকে আমি এতিয়া আৰম্ভ কৰিম 21 নম্বৰ কুৱেশ্যনটোৰ পৰা। 21 নম্বৰ কুৱেশ্যনটো আছে দি এনালাইটিকেল ইঞ্জিন ডেভেলপ ডিউৰিং ফাৰ্ষ্ট জেনেৰেশ্যন অফ কম্পিউটাৰ্ছ ইউজড ডেছ এজ এ মেমৰি ইউনিট। ফাৰ্ষ্ট জেনেৰেশ্যন অফ কম্পিউটাৰ্ছৰ সময়ত যিটো এনালাইটিকেল ইঞ্জিন ডেভেলপ কৰা হৈছিল তাত বাৰু মেমৰি ইউনিট হিচাপে কোনটো ইউজ কৰা হৈছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত কোনটো ইউজ কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব বন্ধুসকল অপশ্যন নম্বৰ 4 কাউণ্টাৰ হুইলছ। ফাৰ্ষ্ট জেনেৰেশ্যন অফ কম্পিউটাৰৰ সময়ত এনালাইটিকেল ইঞ্জিন ডেভেলপ কৰা হৈছিল, তাত কাউণ্টাৰ হুইলছ মেমৰিৰ একক হিচাপে ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে টেবুলেটিং মেচিন ৱাজ দ্য ফাৰ্ষ্ট ইলেক্ট্ৰমেকানিকেল মেচিন ডেভেলপ বাই। টেবুলেটিং মেচিন হৈছে এটা ইলেক্ট্ৰমেকানিকেল মেচিন। এইটো কোনে প্ৰথমতে বিকাশ কৰিছিল? ইয়াৰ এনচাৰটো হৈছে হাৰমান হলেৰিথে প্ৰথম টেবুলেটিং মেচিন ডেভেলপ কৰিছিল। নামটো মনত ৰাখিব বন্ধুসকল, হাৰমান হলেৰিথ। তেখেতে ইলেক্ট্ৰমেকানিকেল মেচিন ফাৰ্ষ্ট ডেভেলপ কৰিছিল, মানে এইটো আছিল ফাৰ্ষ্ট ইলেক্ট্ৰমেকানিকেল মেচিন যাৰ নাম আছিল টেবুলেটিং মেচিন। কুৱেশ্যন নম্বৰ 23 হু ডিজাইন দ্য ফাৰ্ষ্ট ইলেক্ট্ৰনিক কম্পিউটাৰ ইনিয়াক। ফাৰ্ষ্ট ইলেক্ট্ৰনিক কম্পিউটাৰ ইনিয়াক কোনে ডিজাইন কৰিছিল? এনচাৰটো হৈছে প্ৰেছপাৰ একাৰ্ট এণ্ড জন ডব্লিউ মছলি। প্ৰেছপাৰ একাৰ্ট এণ্ড জন ডব্লিউ মছলিয়ে প্ৰথমতে ইলেক্ট্ৰনিক কম্পিউটাৰ ইনিয়াক ডিজাইন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট কম্পিউটাৰ হুইচ প্ৰভাইড ষ্ট'ৰেজ ইজ। প্ৰথম কম্পিউটাৰ যিয়ে ষ্ট'ৰেজৰ সুবিধা প্ৰদান কৰিছিল। এনচাৰটো হৈছে ইয়াৰ অপশ্যন নম্বৰ 1 এইচচেক কম্পিউটাৰত প্ৰথমতে ষ্ট'ৰেজৰ সুবিধা উপলব্ধ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে নেম দ্য ফাৰ্ষ্ট জেনেৰেল পাৰ্পাছ ইলেক্ট্ৰনিক কম্পিউটাৰ। ইয়াৰ এনচাৰটো হৈছে ইউনিভেক। অপশ্যন নম্বৰ 3 ইজ দ্য ৰাইট এনচাৰ। ইউনিভেক ইজ দ্য ফাৰ্ষ্ট জেনেৰেল পাৰ্পাছ ইলেক্ট্ৰনিক কম্পিউটাৰ। নেক্সট কুৱেশ্যনটো হৈছে কম্পিউটাৰ চাইজ ৱাজ ভেৰি লাৰ্জ ইন। কম্পিউটাৰৰ যিটো গঠন, সেই গঠনটো কোনটো জেনেৰেশ্যনত বা কোনটো প্ৰজন্মৰ কম্পিউটাৰ ক্ষেত্ৰত কম্পিউটাৰ চাইজটো ডাঙৰ আছিল? ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ 1 ফাৰ্ষ্ট জেনেৰেশ্যনৰ কম্পিউটাৰবিলাক বহুত ডাঙৰ আছিল চাইজত। 27 নম্বৰ কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ্ছ ৱেৰ বেছড অন। প্ৰথম প্ৰজন্মৰ কম্পিউটাৰবিলাক কিহৰ ওপৰত বেছ আছিল? এনচাৰটো হৈছে অপশ্যন নম্বৰ 4 ভেকুৱাম টিউবছৰ ওপৰত ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰবিলাক বেছড আছিল। 28 নম্বৰ কুৱেশ্যনটো হৈছে কম্পিউটাৰ বিল্ড বিফ'ৰ দ্য ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ ৱাজ। ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰবিলাক বনোৱাৰ আগতে কেনেকুৱা ধৰণৰ কম্পিউটাৰ বনোৱা হৈছিল? ইয়াৰ এনচাৰটো হৈছে ইলেক্ট্ৰমেকানিকেল। ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰৰ আগতে ইলেক্ট্ৰমেকানিকেল কম্পিউটাৰ ডেভেলপ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ ইউজড ডেছ লেংগুৱেজেছ। ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰত কি লেংগুৱেজ ইউজ কৰা হৈছিল? এনচাৰটো হৈছে অপশ্যন নম্বৰ 1 মেচিন। ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ কি লেংগুৱেজ ইউজ কৰা হৈছিল বন্ধুসকল? মেচিন লেংগুৱেজ ইউজ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 30 স্পীড অফ ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ ৱাজ ইন। ফাৰ্ষ্ট জেনেৰেশ্যন বা প্ৰথম প্ৰজন্মৰ কম্পিউটাৰবিলাকত স্পীডটো কি এককত জোখা হৈছিল বা কি হিচাপত কিমান স্পীডত আছিল? এনচাৰটো হৈছে অপশ্যন নম্বৰ 4 মাইক্ৰ'ছেকেণ্ডছ। প্ৰথম জেনেৰেশ্যন কম্পিউটাৰত স্পীডবিলাক কেনেকৈ প্ৰকাশ কৰা হৈছিল? মাইক্ৰ'ছেকেণ্ডত প্ৰকাশ কৰা হৈছিল, বা এই প্ৰজন্মৰ কম্পিউটাৰবিলাকৰ স্পীড আছিল মাইক্ৰ'ছেকেণ্ডত। এতিয়া কম্পিউটাৰবিলাক কি ছেকেণ্ডত হয় বাৰু? এতিয়া কম্পিউটাৰবিলাক হয় নেন'ছেকেণ্ডত। নেক্সট কুৱেশ্যনটো হৈছে দ্য পিৰিয়ড অফ দ্য ছেকেণ্ড জেনেৰেশ্যন কম্পিউটাৰ ৱাজ। ছেকেণ্ড জেনেৰেশ্যন কম্পিউটাৰবিলাকৰ সময়টো কি আছিল বাৰু? কোনটো সময়ত মানে ছেকেণ্ড জেনেৰেশ্যন কম্পিউটাৰৰ বিকাশ হৈছিল বা ব্যৱহাৰ হৈছিল? ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ 3 1956 to 63। 1956 চনৰ পৰা 63 চনলৈ ছেকেণ্ড জেনেৰেশ্যন কম্পিউটাৰবিলাকৰ বিকাশ হৈছিল আৰু ব্যৱহাৰ হৈছিল। কুৱেশ্যন নম্বৰ 32 টাইম শ্বেয়াৰিং বিকেম পচিবল ইন ডেছ জেনেৰেশ্যন অফ কম্পিউটাৰ্ছ। কোনবোৰ প্ৰজন্মৰ কম্পিউটাৰৰ ক্ষেত্ৰত টাইম শ্বেয়াৰিংটো সম্ভৱ হৈছিল? ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ 2 ছেকেণ্ড জেনেৰেশ্যনৰ কম্পিউটাৰৰ ক্ষেত্ৰত কি হৈছিল? টাইম শ্বেয়াৰিংটো পচিবল হৈছিল। কুৱেশ্যন নম্বৰ 33 ইণ্টিগ্ৰেটেড চিপছ অৰ আইচিছ ৱেৰ ষ্টাৰ্টেড টু বি ইউজ ফ্ৰম হুইচ জেনেৰেশ্যন অফ কম্পিউটাৰ্ছ। কোনবোৰ প্ৰজন্মৰ কম্পিউটাৰৰ পৰা ইণ্টিগ্ৰেটেড চিপছ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছিল? ইয়াৰ এনচাৰটো হৈছে বন্ধুসকল অপশ্যন নম্বৰ 3 থাৰ্ড জেনেৰেশ্যন। তৃতীয় প্ৰজন্মৰ কম্পিউটাৰবিলাকৰ পৰাই আইচি বা ইণ্টিগ্ৰেটেড চাৰ্কিটবিলাকৰ ব্যৱহাৰ আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 34 চিপ ইজ এ কমন নিকনেম ফৰ এ বা এন। চিপটো আচলতে কিহৰ এটা সাধাৰণ নাম হয়? এনচাৰটো হৈছে অপশ্যন নম্বৰ 3
ইণ্টিগ্ৰেটেড চাৰ্কিট ইণ্টিগ্ৰেটেড চাৰ্কিটকে আমি চিপ বুলি কওঁ কুৱেশ্যন নম্বৰ 35 দ্য থাৰ্ড জেনেৰেশ্যন কম্পিউটাৰ্ছ ৱেৰ মেড উইথ তৃতীয় প্ৰজন্মৰ কম্পিউটাৰবিলাক কিহৰ দ্বাৰা বনোৱা হৈছিল মানে সিহঁতৰ যিবিলাক প্ৰচেছৰটোত মানে কি ব্যৱহাৰ হৈছিল আচলতে সেইটো সোধা হৈছে ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ 3 ইণ্টিগ্ৰেটেড চাৰ্কিট থাৰ্ড জেনেৰেশ্যন কম্পিউটাৰ বা তৃতীয় প্ৰজন্মৰ কম্পিউটাৰবিলাক ইণ্টিগ্ৰেটেড চাৰ্কিটৰ দ্বাৰা চলোৱা হৈছিল কুৱেশ্যন নম্বৰ 36 ইণ্টিগ্ৰেটেড চাৰ্কিট ICs or chips used in computers are made with ইণ্টিগ্ৰেটেড চাৰ্কিটবিলাক কিহেৰে বনোৱা হৈছিল বাৰু বা কিহেৰে বনোৱা হয় ইয়াৰ এনচাৰটো হৈছে বন্ধুসকল অপশ্যন নম্বৰ 4 সিলিকন আমি সকলো এইটো এনচাৰ নিশ্চয় জানো সিলিকন এটা সেমিকন্ডাক্টৰ হয় গতিকে সেমিকন্ডাক্টৰবিলাক IC বা ইণ্টিগ্ৰেটেড চাৰ্কিট বনাবৰ কাৰণে ব্যৱহাৰ হয় কুৱেশ্যন নম্বৰ 37 A complete electronic circuit with transistors and other electronic components on a small silicon chip is called a what? ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ 4 ইণ্টিগ্ৰেটেড চাৰ্কিট এটা ইণ্টিগ্ৰেটেড চাৰ্কিটত কি থাকে ট্ৰানজিষ্টৰছ থাকে আৰু কিছুমান আদাৰ ইলেক্ট্ৰনিক কম্পোনেন্টছ থাকে আৰু যেটো কি হয় এটা স্মল সিলিকন চিপ হয় সেইটোকে আমি ইণ্টিগ্ৰেটেড চাৰ্কিট বুলি ক'ব পাৰো কুৱেশ্যন নম্বৰ 38 PCs are considered fourth generation and contain what PC বা পাৰ্সোনাল কম্পিউটাৰবিলাক fourth generation কম্পিউটাৰ বুলি ধৰা হয় আৰু তাত কি থাকে বাৰু প্ৰচেছৰ হিচাপে তাত থাকে মাইক্ৰ প্ৰচেছৰ থাকে অপশ্যন নম্বৰ 4 ইজ দা ৰাইট এনসাৰ বন্ধুসকল আমি ব্যৱহাৰ কৰি থকা যিবিলাক কম্পিউটাৰ আছে সেই কম্পিউটাৰবিলাক হৈছে সাধাৰণতে fourth generation কম্পিউটাৰ নেক্সট কোৱেশ্যনটো হৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স ইজ এন এক্সাম্পল অফ আৰ্টিফিচিয়েল ইন্টেলিজেন্স বাৰু কিহৰ এটা এক্সাম্পল ইয়াৰ এনসাৰটো হৈছে ফিফথ জেনেৰেশ্যন কম্পিউটাৰ আজিকালি বন্ধুসকল আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ যুগ আহিছে গতিকে তাত ব্যৱহাৰ কৰা যিবিলাক কম্পিউটাৰ সেই কম্পিউটাৰবিলাকক পঞ্চম প্ৰজন্মৰ কম্পিউটাৰ হিচাপে ধৰা হৈছে চ' এটা এনসাৰ ইজ ফিফথ জেনেৰেশ্যন কম্পিউটাৰ বন্ধুসকল একেবাৰে লাষ্টৰ কুৱেশ্যনটোলৈ আহিছোঁ লাষ্টৰ কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট কম্পিউটাৰ অফ ইণ্ডিয়া ইজ ভাৰতবৰ্ষৰ প্ৰথম কম্পিউটাৰটোৰ নাম কি বাৰু ইয়াৰ এনসাৰটো হৈছে এটো পৰম নহয় বন্ধুসকল এটো হ'ব সিদ্ধাৰ্থ হৈছে ভাৰতবৰ্ষৰ প্ৰথম কম্পিউটাৰটো তো বন্ধুসকল কেনে পালে আপোনালোকে ভিডিওটো জনাব যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক কৰিব যদি বেয়া পাইছে কিবা কমেন্ট কৰি জনাব প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি যাব এনেকুৱা ধৰণৰ ভিডিও মই আগলৈ লৈ আহি থাকিম আপোনালোকৰ কাৰণে আশা কৰোঁ আপোনালোকৰ এই ভিডিওবিলাকৰ পৰা উপকৃত হ'ব আহিবলগীয়া এক্সাম বিলাকৰ কাৰণে আজিলৈ ইমানে বন্ধুসকল পুনৰবাৰ লগ পাম এটি নতুন ভিডিওৰ সৈতে ধন্যবাদ জয় আই অসম